পিতা পুত্ৰৰ এক মৰ্মস্পৰ্শী কাহিনী। এজন ব্যক্তি অফিচত বহু ৰাতিলৈকে কাম কৰি আছিল। কাম শেষ কৰি ভাগৰুৱা হৈ ঘৰলৈ উভতি আহিছিল। দুৱাৰখন খুলি দেখিলে যে তেওঁৰ একমাত্ৰ 9 বছৰীয়া পুত্ৰই টোপনি নোযোৱাকৈয়ে দেউতাকৰ বাবে অপেক্ষা কৰি আছে। কোঠাটোত সোমোৱাৰ লগে লগে তেওঁৰ পুত্ৰই ক'লে, দেউতা, তোমাক এটা প্ৰশ্ন সুধিব পাৰোঁনে? দেউতাক, সোধা, কি জানিব বিচাৰিছা? পুত্ৰ, তুমি 1 ঘণ্টাত কিমান টকা উপাৰ্জন কৰা বাৰু? দেউতাকে বহুত খঙেৰে ক'লে, সেইটো কথা জানি তুমি কি কৰিবা? আৰু ইমান ৰাতি কিয় তুমি এনে এটা অৰ্থহীন প্ৰশ্ন সুধিছা? তেতিয়া পুত্ৰই তললৈ মূৰ কৰি উত্তৰ দিলে, মই এনেই সুধিছোঁ দেউতা। কোৱা না দেউতা, তুমি 1 ঘণ্টাত কিমান টকা উপাৰ্জন কৰা? দ্বিতীয়বাৰ একেই প্ৰশ্ন শুনি দেউতাকে আৰু খঙেৰে পুত্ৰৰ ফালে চাই ক'লে, ইয়াৰ উত্তৰ মই তোমাক নিদিওঁ, তুমি এতিয়া শুই থকাগৈ। দেউতাকৰ এনে উত্তৰত তাৰ খুব দুখ লাগিল আৰু মনৰ দুখতে নিজৰ ৰুমলৈ গৈ শুই থাকিল। তেতিয়াও দেউতাকৰ বহুত খং উঠি আছিল আৰু মনতে ভাবিলে, সি বাৰু কিয় হঠাৎ এনে এটা প্ৰশ্ন সুধিলে। কিছু সময়ৰ পিছত দেউতাকৰ খং কমি যায় আৰু মনতে দোষী অনুভৱ কৰি পুত্ৰৰ কোঠা পালেগৈ। দেউতাক, তুমি টোপনি গ'লা নেকি? পুত্ৰ, নাই যোৱা দেউতা। দেউতাক, মই তোমাক মিছাতে গালি পাৰিলোঁ। আচলতে গোটেই দিনটো কাম কৰি ভাগৰি পৰিছিলোঁ, গতিকে তোমাৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিলোঁ। তাৰ বাবে তুমি মোক বেয়া নাপাবা। আৰু শুনা, মই সদায় 1 ঘণ্টাত 100 টকাহে উপাৰ্জন কৰোঁ। পুত্ৰ, থেংক ইউ দেউতা। পুত্ৰই তেতিয়া বৰ আনন্দত আলমাৰীৰ পৰা পাত্ৰ এটা উলিয়াই আনি ভাঙি পেলালে আৰু তাত জমা হোৱা পইচাখিনি গণিলে। কিছু সময়ৰ পাছত দেউতাকৰ ওচৰলৈ আহি ক'লে, দেউতা, মোৰ হাতত 100 টকা আছে। মই নহ'লে অহাকালি তোমাৰ পৰা 1 ঘণ্টা সময় ল'ব পাৰিম। তুমি এই পইচাখিনি লোৱা আৰু অহাকালি কামৰ পৰা 1 ঘণ্টাৰ বাবে আহিবা। তাৰপিছত তোমাৰ লগত পাৰ্কত খেলিবলৈ যাম। পুত্ৰৰ এনে আদেশ শুনি দেউতাকৰ অন্তৰখন বিষাদৰে ভৰি পৰিল। প্ৰিয় বন্ধুসকল, আমাৰ জীৱনত প্ৰায়ে এনে হয়। আমি নিজৰ কামত ইমানেই ব্যস্ত হৈ পৰোঁ যে আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহসকলক সময় দিয়াত ব্যৰ্থ হৈ পৰোঁ। এই ব্যস্ত জীৱনটো যেনেকৈয়ে নহওক কিয়, আমি আমাৰ পিতৃ মাতৃ, জীৱনসংগী, ল'ৰা ছোৱালী, ভাই ভনীৰ বাবে অকণমান হ'লেও সময় উলিয়াব পাৰিব লাগিব। আজিৰ এই সৰু কাহিনীটো ইমানতে অন্ত পৰিল। আপোনাৰ বাৰু কেনে লাগিল কমেণ্ট কৰি জনাব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।